নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো শিৱম ষ্টুডিঅ' আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আজি আকৌ প্ৰায় এবছৰৰ মূৰতে আহিছে আমাৰ সুনয়না বাইদেউ আৰু সুনয়না বাইদেউ আমাৰ ষ্টুডিঅ'ত যোৱা বছৰ আহিছিলে এটা ফাগুনৰ গীত লৈ আমাৰ অজিত দাই লিখিছিলে যোৱা বছৰো সেই গানটো আৰু আজিৰ যিটো গীত এটো অজিত দাই লিখা অলৰেডি গাইডটো লোৱা হ'ল কিন্তু মই গাইডটো লোৱাৰ পিছতহে ভিডিঅ'টো কৰিলো আৰু এবছৰ আপুনি গেপ দিলে মাজত কি অহা নাই মোৰ তাত বেলেগ ষ্টুডিঅ'ত কাম কৰি আছে বাৰু বাইদেৱে নকৰা নহয় কিন্তু মোৰ অকমান ইয়াতে সৰু সুৰা কৰি আছে এতিয়ালে অহা নাই আৰু বাকি এবাৰ গানটো অজিত দাই লিখিছে আৰু দীপক গগৈদাই যোৱা বছৰ দীপক গগৈদাই সুৰ কৰিছিলে বৰ ধুনীয়া গান আছিলে যোৱা বছৰ গানটো অকমান চাওঁ কোনটো আছিলে যোৱা বছৰ ইয়াতে আছে নহয় এইটো ভাইটো এছাটি বছৰ সং সুনয়না বাইদেউ এইটো গানটো আছিলে এইটো গান অকমান আছিলে এনেকুৱা আছিলে গানটো আপোনালোকে চোৱা নাই তেতিয়াহ'লে ইউটিউবত চাব এছাটি পচুৱাই বুলি আছে ভাল হৈছিলে অজিত দাৰ আৰু অজিত দাই এই বছৰ কি ফাগুনৰ ওপৰতে গানটো ফাগুনটো প্ৰিয় অজিত দা আপোনাৰ ফাগুনটো বৰ প্ৰিয় গম পালো আৰু ফাগুন সকলোৰে প্ৰিয় কিন্তু ধূলি বালিটোৱে অশান্তি বাকীটো মনটো বিৰাট ভাল লাগি থাকে এটা প্ৰফুল্লিত হৈ থাকে কিবা এটা সৃষ্টি কৰিবলৈ মন যায় ফাগুনটো একচুৱেলি সৃষ্টি কৰাৰ ভাল উৎস এই গানটো আছিলে যোৱা বছৰ বাইদেউৰ কৰা আৰু এইবাৰ যিটো গান এতিয়া গাইড ললো অলৰেডি গাইডটো ললো লোৱাৰ পিছত ভিডিঅ'টো কৰিলো এই গানৰ গাইডটো হৈছে এনেকুৱা এইবাৰ সৰটো অকমান বেলেগ গাইড বেয়া লগা নাই আৰু এই গানটো আশা কৰো বিৰাট ভাল হ'ব বাইদেউ কি ক'ব আৰু আশা কৰিছো এবাৰ গানটো সকলোৱে আদৰি লওক আগৰ দৰে ভিডিঅ'টো বৰ দীঘল কৰা নাই আজি এনেকে নৰ্মেল ভিডিঅ' কাৰণ গাইড ললো ধুনীয়াকে আৰু গাইডটোৱে আৰু বাকী আকৌ আহিব গান হয়তো অজিত দাও আহিব কৈছো দাদা ভাল লাগিব অজিত দাও আহিব আৰু গান এনেকে কৰি আছো আৰু গানখিনি চাব আপোনাৰ চেনেলতে আছে ন সেই আগৰ গানটো আছে সুনয়না গোস্বামী বুলি এইটো ইউটিউব চেনেলত আছে আপোনালোকে চাবচোন বাৰু এই গানটো যদি চাই আৰু বাইদেউৰ কণ্ঠ খুব ভাল গোস্বামী পৰিয়ালৰ তেজপুৰত ডাঙৰ দীঘল হোৱা ন বাইদেউ তেজপুৰ আপুনি বেষ্ট ছিংগাৰ আছিলে কোনখনৰ তেজপুৰ ইউনিভাৰ্চিটিৰ বেষ্ট ছিংগাৰ আছিলে তাৰপিছত গুৱাহাটীলৈ পিছত আহিছে বিয়াৰ পিছত গুৱাহাটী আহিছে তাৰ তেজপুৰৰ পৰাই বিয়া হৈছে হয় আৰু আমাৰ বাকী লোকনাথ গোস্বামী তাৰ ৰিলেশ্যন খুৰা হয় আপোনাৰ সকলোৰে চিনাকি আমাৰ শ্ৰদ্ধাৰ শিল্পী লোকনাথ গোস্বামী দা বাইদেউৰ খুৰা হয় গতিকে তেজটো কোনটো তেজৰ গমেই পাইছে গতিকে সেই তেজৰ সূত্ৰে আপোনাৰ কণ্ঠ খুবেই ভাল ঘৰখনৰ গোটেইবিলাকে গায় সকলোৱে গায় দেউতাও গাইছিল খুৰা পেহী সকলোৱে গায় এটা মানে পৰিৱেশে আছে ৰেণু বাইদেউ আছে ৰেণু বাইদেউক পাই থাকো ৰেণু বাইদেউ পেহী হ'ল গতিকে আমি সৰুৰ পৰাই সেই পৰিৱেশটো পাইছো হয় ভাল লাগে ভাল কণ্ঠ আৰু দাদাৰ লগতো কাম কৰিবলৈ সক্ষম হৈছো মই এটা গানৰ কাম কৰিছিলো লোকনাথ দাৰ লগত আৰু ৰেণু বাইদেউৰো গানৰ মিউজিক মই বনাই দিছিলো মাজতে ষ্টুডেণ্টৰ কাৰণে
তেনু বাইদেউ আৰু শেষত আপোনাৰো ধৰক এই গানটোৱে দুটা হওক আপোনাৰ দুটা গানৰ কাম এইটো কমপ্লিট কৰিম আৰু কম দিনৰ ভিতৰতে এই গানটো উলিয়াই দিম আৰু গানটো ভাল লাগিব সুৰটো বেয়া হোৱা নাই গগৈদাই ধুনীয়াকৈ সুৰ কৰিছে পাৰিব আপোনাৰ ঠিকে আছে কণ্ঠ চব ঠিকে আছে ঠিক আছে আপোনালোকে ভিডিঅ'টো ইমান সময় চালে তাৰ কাৰণে ধন্যবাদ জনালোঁ আৰু বাইদেউৰ গানটো চাব গতিকে এনেকৈ অলপ চলপ ভিডিঅ' আজিকালি ভিডিঅ' কৰা খুব কমাই দিছোঁ মই খুব কমকৈ কৰোঁ সময় নাপাওঁ আৰু আউটডোৰ কাম বেছি হৈ থাকে আৰু ভাল লাগে ইয়াতে মই গান কৰিব আহিছোঁ পৰিৱেশটো খুব ভাল পাওঁ ভাল লাগে পাহাৰীয়া মানুহ আমি সেইটো পৰিৱেশটো প্লাছ মানে মই নিজেও গানটো কৰি কমফৰ্ট পাওঁ তাৰমানে কমফৰ্ট হয় ঠিক আছে দিয়ক আপোনালোকে যদি শিৱম ষ্টুডিঅ' আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব বাইদেউ থেংক ইউ